ও তুমি কি পুরো অপকীর্তি টুকরি পর সমস্তে জীবর বুদ্ধি হাকি কেবল আনন্দ অনুভব অস্বরূপে সুখৰ সাগৰ দেৱ ঈশ্বৰ। হে কৃষ্ণ যত জীৱনিত তিনি তাপে হুয়া সন্তাপিত অদূৰগোড় সংসাৰত পত পৰি আছয়। তজুপদ ক্ষেত্ৰ শতপ্ৰায় অমৃত পৰিষে সৰ্বদায় অতাৰ ছায়াবিনে নেদেখো আশ্ৰয়। বলিলি গণতি যদুপতি ৰাম 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 অ কিনো কি পামুক কৰিলা নাৰায়ণ। দেৱৰ দুৰভয়াতিশয় ৰাম 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 অগৃহতে থাকি দেখিলো তজু শৰণ। প্ৰাৰ্থনা ব্ৰহ্মায়াদি কৰি জীৱ যত ৰাম 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 অ মায়া সৰ্জা মাজে আছয়।
মুখ্যৰূপে তজু বাইকামিত্ৰ কৃপায়ে কিঞ্চিয়া প্ৰতিনিত্ৰ অদয়াময় কৃষ্ণ কৰিও আমাক ধাৰ সৰু বৰ গ্ৰাহে ধৰি আছে গ্ৰজেন্দ্ৰে পিয়াক পায়া পাছে
জীৱিত নদী অতা প্ৰেমৰ গহুয়া দেহাৰ হাতয়ে ৰাম তাতে মোৰ গহু হৰি ৰাম সকলো নিগম